চাওক এই মালটো মোৰ গাঁৱৰ এটা ধুনীয়া মাল। এই মালটো চাওক আপোনালোকে, এই মালটোৰ কথাই আপোনালোকক কৈ আছিলোঁ। চাওক এই মালটো কিমান ধুনীয়া। এই গাঁওখনৰ ভিতৰত এইটোৱে একমাত্ৰ গছ যিটো অলপ ধুনীয়া আছে। কিমান ধুনীয়া নহয় জানো? হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ৰাকিবুল ইছলাম। আপোনালোকলৈ লৈ আহিছোঁ এটা ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহু কথা শিকিব পাৰিব, জানিব পাৰিব। কিন্তু এই ভিডিঅ'টো কোনো বুজিব লগা বা শিকিব লগা ভিডিঅ' নহয়। এইটো ইউটিউবৰ মোৰ প্ৰথম ভিডিঅ'। এইটোত মোৰ পৰিচয়হে দিলোঁ দিম, আৰু এইটোত কেৱল ব্লগ, টেকনিকেল আৰু স্ক্ৰীন ভিডিঅ' আহিব। আপোনালোকে চাবলৈ নাপাহৰিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু আপোনালোকে এই চেনেলটোৰ নটিফিকেশ্যন পাবলৈ পাছৰ ঘণ্টাটো বজাই দিব, যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে পাব পাৰে। সেইকাৰণে আপোনালোকে এইটো ভিডিঅ'টো চাব পাৰিছে। বৰ্তমান লকডাউন চলি আছে, সেইকাৰণে বাহিৰলৈ ওলাই যাব নোৱাৰিছোঁ। যেতিয়া লকডাউন শেষ হৈ যাব, তেতিয়া আপোনালোকক বহুত বস্তু দেখুৱাম আৰু বহুত বস্তু শিকাম। বহুত বস্তু যেনে মোৰ বজাৰ কৰোঁ আৰু বহুত কিবা কিবি ক'ব পাৰিম। আৰু ৰ'ব মোৰ পৰিচয়টোতো দিয়া নহ'ল। মোৰ নাম ৰাকিবুল ইছলাম, মোৰ দেউতাকৰ নাম নুৰুল ইছলাম, আৰু ভিলেজৰ নাম হ'ল গড়েমাৰী পাথাৰ, আৰু পোষ্ট অফিচ পালহাটি, জিলা বৰপেটা। This is all I have to remind me of you. আপোনালোকক এটা গছ দেখুৱাবলৈ লৈ গৈ আছোঁ। তো বলক গছটো চাওক। Forget the words I said, I just wanna start brand new. I don't wanna pretend, gotta get it through your head. I don't wanna waste time, so don't go feed me a lie. So tell me the truth, I won't let go. চাওক আপোনালোকে, এই মালটোৰ কথাই আপোনালোকক কৈ আছিলোঁ। চাওক এই মালটো কিমান ধুনীয়া। এই গাঁওখনৰ ভিতৰত এইটোৱে একমাত্ৰ গছ যিটো অলপ ধুনীয়া আছে। কিমান ধুনীয়া নহয় জানো?